তো আল্লাহ ৰাব্বুল আলামিনে কৈছে যে আমি তোমালোকক জোৰা জোৰা হিচাপে সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত চাওক, ওয়াজআলনা নাওমাকুম সুবাতা, আৰু আমি তোমালোকৰ টোপনিটোক তোমালোকৰ বাবে আৰামদায়ক কৰি দিছোঁ। চাওক, মানুহে গোটেই দিন যেতিয়া কাম কৰে মানুহ শ্লান্ত হৈ যায়, আৰু যেতিয়া এই মানুহে ৰাতি টোপনি যায়, ইয়াৰ পিছত ৰাতিপুৱা আকৌ তেওঁ সতেজ হৈ উঠে, তেওঁ কাম কৰিবৰ কাৰণে আকৌ সক্ষম হৈ পৰে, আৰু তেওঁ আকৌ ফ্ৰেছ হৈ টোপনিৰ পৰা উঠে। তো এই টোপনি এক বহুত ডাঙৰ নিয়ামত আল্লাহৰ তৰফৰ পৰা। আৰু আল্লাহ ৰাব্বুল আলামিনে এই কথা কৈছে যে আমি তোমালোকক এই টোপনিটোক আৰামদায়ক কৰি দিছোঁ। পিছত চাওক, ওয়াজআলনাল লাইলা লিবাসা, আৰু তোমালোকক ৰাতিটোক আমি লিবাস কৰি দিছোঁ। লিবাস মানে যেনিবা আল্লাহ ৰাব্বুল আলামিনে এই গোটেই পৃথিৱীৰ ওপৰত এটা কম্বল, এটা ব্লেংকেট যেনিবা পাৰি দিছে, এনেকৈ ৰাতিটোক নিৰাপদ বনাই দিছে। ৰাতিত কোনো শব্দ নাই, কোনো কল কাৰখানাৰ কোনো শব্দ নাই, কোনো চিঞৰ বাখৰ নাই, শান্ত সৃষ্ট কৰিছে যাতে আমি সুন্দৰভাৱে টোপনি যাব পাৰোঁ। তো কৈছে যে আমি ৰাতিটোৰ ওপৰত পৃথিৱীৰ ওপৰত যেনিবা আল্লাহ ৰাব্বুল আলামিনে এটা আৱৰণ দি দিছে, আমি ৰাতিটোক আৱৰণ কৰি দিছোঁ তোমালোকৰ কাৰণে। আমি ইচ্ছা কৰিলে ৰাতিটোক দিন কৰিব নোৱাৰোঁ, অথবা দিনক ৰাতি কৰিব নোৱাৰোঁ, বৰঞ্চ আল্লাহ এই ৰাতিটোক আৱৰণেৰে ঢাকি দিছে। ওয়াজআলনান নাহাৰা মাআশা, আৰু দিনক আমি কৰ্মৰ বাবে উপযোগী কৰি দিছোঁ, জীৱিকা অৰ্জনৰ সময় কৰি দিছোঁ। চাওক, আমি যিজন মানুহে য'তেই আমি কাম নকৰোঁ, আমি অফিচত কাম কৰোঁ অথবা স্কুলত যাওঁ, য'তে কাম কৰোঁ, আমি সকলো কিন্তু দিনতেই কামত যাওঁ। হয়, কেতিয়াবা অভাৰ ডিউটি মানুহে কৰে, কিন্তু সকলোৱে পচন্দ কৰে কাম দিনত কৰিবৰ কাৰণে। তো আমি দিনক কি কৰিছোঁ, জীৱিকা অৰ্জনৰ সময় কৰি দিছোঁ, আৰু ৰাতি আৰামৰ কাৰণে সৃষ্টি কৰিছোঁ। তোমালোকৰ টোপনিক আৰামৰ ব্যৱস্থা কৰিছোঁ টোপনিৰ দ্বাৰা, আৰু ৰাতিক আৱৰণেৰে ঢাকি দিছোঁ যাতে সুন্দৰভাৱে তোমালোকে টোপনি যাব পাৰা। এইদৰে কি মই কৰা নাই? আল্লাহ ৰাব্বুল আলামিনে এই কথাই আমাক কৈ আছে। ইয়াৰ পিছত চাওক কি কৈ আছে, ওয়াবানাইনা ফাওকাকুম সাবআন শিদাদা, আৰু তোমালোকৰ বাবে আমি 7টা আকাশ নিৰ্মাণ কৰিছোঁ, মজবুত আকাশ, 7টা মজবুত আকাশ সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত চাওক, ওয়াজআলনা সিরাজাও ওয়াহাজা, আৰু ওয়াজআলনা সিরাজাও ওয়াহাজা, সিরাজ মানে আপোনাৰ এটা চাকি। যেনিবা আমি ঘৰ বনালে বা বিল্ডিং বনালে আমি যেনেকৈ ঘৰত লাইট লগাওঁ, তো আল্লাহ ৰাব্বুল আলামিনে সিরাজাও ওয়াহাজা, আৰু জ্বলন্ত প্ৰজ্বলিত এটা আপোনাৰ প্ৰদীপ, এটা চাকি আল্লাহ ৰাব্বুল আলামিনে এই আকাশতে লগাই দিছে। তো যেনেকৈ আমি আল্লাহ মানে ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে যে তোমালোকে যেনেকৈ ঘৰ বনাই সৰু সৰু লাইট দিয়া, ময়ো এই গোটেই বিশ্বটোক, এই পৃথিৱীটোক বনাই ময়ো এটা লাইট বনাই দিছোঁ। এই সূৰ্যৰ কথা ইয়াত কোৱা হৈ আছে, প্ৰদীপ, প্ৰজ্বলিত প্ৰদীপ মানে ইয়াত সূৰ্যৰ কথা কোৱা হৈ আছে। এইদৰে আমি কি বনাই দিয়া নাই নে? আৰম্ভ হৈছিল তেনেকৈ প্ৰশ্নৰ মাধ্যমত। وأنزلنا من المعصرات ماء ثجاجا, আৰু আমি নাজিল কৰিছোঁ, আমি বঢ়াইছোঁ, মিনাল মু'ছিৰাত মানে আপোনাৰ ডাৱৰৰ পৰা, মেঘমালাৰ পৰা, মাআন সাজ্জাজা, ধাৰাহাৰে আমি বৃষ্টি বৰ্ষণ কৰোঁ। আমি এইদৰে কি কৰোঁ যে মেঘমালাৰ পৰা ধাৰাহাৰে বৃষ্টি বৰ্ষণ কৰোঁ, আকাশৰ পৰা আমি কৰোঁ। আল্লাহ ৰাব্বুল, চাওক এতিয়াৰ দিনত মানুহে বিভিন্ন ব্যৱস্থা কৰি ল'ব পাৰিছে, যে বিভিন্ন পাৱাৰ টিলাৰৰ মাধ্যমত তেওঁলোকে জলসিঞ্চনৰ মাধ্যমত তেওঁলোকে কি কৰে যে পানীৰ ব্যৱস্থা কৰিব পাৰে খেতিপথাৰত। কিন্তু এটা সময় আছিল যেতিয়া কোনো মেচিন নাছিলে, তেতিয়া কেৱল মাত্ৰ মানুহ বৰষুণৰ ওপৰতে ডিপেণ্ড কৰিছিল, যে বৰষুণ হ'লে খেতি ফচল এইবোৰ হৈছিলে। তো আল্লাহ ৰাব্বুল আলামিনে কৈছে আমি কি এইদৰে পানী বৰ্ষণ নকৰোঁনে? মেঘমালাৰ পৰা ধাৰাহাৰে কি আমি পানী বৰ্ষণ নকৰোঁনে? লিনুখৰিজা বিহি হাব্বাও ওয়া নাবাতা, যাতে আমি এই পানীবোৰৰ দ্বাৰা হাব্বাও ওয়া নাবাতা আমি কি কৰোঁ, শস্য আৰু উদ্ভিদ, হাব্বা অংকুৰণ, যিটো শস্য আৰু উদ্ভিদ এই পানী বৰ্ষণ কৰি ইয়াৰ দ্বাৰা আমি এইবোৰ সৃষ্টি কৰোঁ, আমি উৎপন্ন কৰোঁ। তাৰপিছত ওয়াজান্নাতিন আলফাফা, আৰু ঘন বিশিষ্ট বাগ বাগিচা আমি তৈয়াৰ কৰোঁ এই পানী বৰ্ষণ কৰি। এই পৰ্যন্ত আল্লাহ ৰাব্বুল আলামিনে তেওঁৰ নিয়ামতৰ বৰ্ণনা দিলে। এবাৰ আকৌ বৰ্ণনা আল্লাহ ৰাব্বুল আলামিনে চেঞ্জ কৰি দিলে, এবাৰ আকৌ সলাই দিলে। ইন্না ইয়াউমাল ফাসলি কানা মিকাতা, নিশ্চয় এই যে ফেছলাৰ দিন, ফসল বিচাৰৰ যিটো দিন, বিচাৰ দিব, এইটো মিকাতা নিৰ্ধাৰিত
পূৰ্বৰ পৰাই নিৰ্ধাৰিত হৈ আছে। চাওক আমি নাজানো যে কিয়ামত কেতিয়া হ'ব বা হাসৰ বিচাৰৰ দিন কেতিয়া হ'ব, কিন্তু এইটো আল্লাহ ৰাব্বুল আলামিন যেহেতু জানে, তেওঁ এই ডেটটো ফিক্স কৰি দিছে আৰু এইটো কিন্তু কোনেও নাজানে আল্লাহৰ বাহিৰে। আনকি নবীজি সাল্লাল্লাহু আলাইহি সাল্লামকো এই সম্পৰ্কে জ্ঞান দিয়া হোৱা নাছিল যে কিয়ামত কেতিয়া সংঘটিত হ'ব, এইটো আল্লাহই জানে। আৰু এই যে কিয়ামত সংঘটিত হ'ব কেতিয়া, এইটো নিৰ্ধাৰিত হৈ গ'ল, এইটো ফিক্স হৈ গ'ল। এনেকুৱা নহয় যে পৰৱৰ্তীতে আল্লাহে ঠিক কৰিব যে কেতিয়া কিয়ামত হ'ব, নহয়, মিকাতা আগৰ পৰাই সেইটো নিৰ্ধাৰিত। يوم ينفخ في الصور فتأتون أفواجا يوم ينفخ في الصور, যেতিয়া সূৰত ফুক দিয়া হ'ব, মানে হিঙাত ফুক দিয়া হ'ব। ইছৰাফিল আলাইহিস সালাম এজন ফেৰিস্তা আল্লাহৰ, তেওঁ এটা হিঙা লৈ থিয় হৈ আছে আৰু যেতিয়া কিয়ামত হ'ব তেতিয়া তেওঁ কিয়ামতৰ আগত এটা ফুক দিব, গোটেই পৃথিৱী ধ্বংস হৈ যাব, এনেকৈ তিনিটা ফুক দিব। তো যেতিয়া হিঙাত ফুক দিয়া হ'ব, ইয়াউমা ইউনফাখু ফিছ সূৰ, হিঙাত যেতিয়া ফুক দিয়া হ'ব, ফাতাতুনা আফওয়াজা, তেতিয়া তোমালোক দলে দলে তোমালোক উপস্থিত হ'ব। তিনিটা ফুক দিব আৰু লাষ্টৰ ফুক যেতিয়া তেওঁ দিব, তেতিয়া চব মানুহ এই ফুকত এনেকুৱা চাউণ্ড হ'ব, যিমান মুৰ্দা মানুহ আছে চব জীৱিত হৈ যাব আৰু দলে দলে চব সেই হাসৰৰ মাঠত সকলোৱে উপস্থিত হ'ব। ওয়াফুতিহাতিস সামাউ ফাকানাত আবওয়াবা, আৰু আকাশবোৰক উন্মুক্ত কৰি দিয়া হ'ব, খুলি দিয়া হ'ব। আৰু ফাকানাত আবওয়াবা, আৰু উন্মুক্ত কৰি দিয়াৰ বাবে তাত বহুতো দৰ্জা হৈ যাব, বহু দৰ্জা বিশিষ্ট হৈ যাব, আকাশত বহুতো দুৱাৰ খুলি যাব তেতিয়া এই কিয়ামতৰ দিনা। ওয়াসুইয়িৰাতিল জিবালু ফাকানাত সাৰাবা, ওয়াসুইয়িরাতিল জিবালু ফাকানাত সারাবা, ওয়াসুইয়িরাতিল জিবাল, আৰু পাহাৰবোৰক চলমান কৰা হ'ব। এতিয়াতো পাহাৰবোৰ স্থিৰ হৈ আছে এক জেগাত, তেতিয়া পাহাৰবোৰ চলমান কৰা হ'ব, চলাই দিয়া হ'ব পাহাৰবোৰক, মানে নিজৰ জেগাৰ পৰা উঠাই দিয়া হ'ব। ফাকানাত সাৰাবা, আৰু সেইবোৰ মৰিচিকাৰ দৰে হৈ যাব, বালিৰ লগত মিহলি, বালি সদৃশ্য হৈ যাব, বালিৰ সৈতে পাহাৰবোৰ মিহলি হৈ যাব, চলমান কৰি দিব, চুৰমাৰ কৰি দিব কিয়ামতৰ দিনাখন। ইন্না জাহান্নামা কানাত মিৰসাদা, নিশ্চয় জাহান্নাম হৈছে এটা ঘাটি, প্ৰতীক্ষালয়। জাহান্নামে ৱেইট কৰি আছে, যেনিবা খাপ পাতি বহি আছে, যে চিকাৰৰ কাৰণে যেনেকৈ বাঘ এটা বহি থাকে, ৱেইট কৰে যে বাঘটো এটা চিকাৰ অহাৰ লগে লগে বাঘটো আক্ৰমণ কৰে, এইদৰে চাল কৰি বহি আছে। নিশ্চয় জাহান্নাম ৱেইট কৰি আছে, জাহান্নাম হৈছে এটা ঘাটি। লিত্তাগিনা মাআবা, আৰু অবাধ্যসকলৰ এয়া হ'ব আবাসস্থল। অবাধ্য মানে যিসকলে সীমা পাৰ কৰে, মানে সীমা লংঘনকাৰী যিসকলে, এওঁলোকৰ কাৰণে এই জাহান্নাম হ'ব বাসস্থান। লাবিসিনা ফিহা আহকাবা, আৰু তেওঁলোক তাত গৈ থাকিব যুগান্তৰ ধৰি, তেওঁলোকৰ টাইম কেতিয়াও শেষ নহ'ব। এনেকুৱা নহয় যে 1-2 বছৰ পিছত এৰি দিয়া হ'ব, যেনেকৈ আপোনাৰ এই পৃথিৱীত যেনেকৈ মানুহ জেলত গ'লে 1 বছৰ, 5 বছৰ, 10 বছৰ এনেকুৱা এটা সীমা থাকে, কিন্তু জাহান্নামত এনেকুৱা নহ'ব, তেওঁলোক যুগান্তৰ ধৰি তাত অৱস্থান কৰিব।